আৰু এই কিবা সেই টিকনিতল ৰাখলিহে হিন্দু নেকি? এই গাইজ ফাইনেলি আহি পালোঁ। আহি আমি পালোঁ হনুমান মন্দিৰত অলপমান ৰখি লওঁ। জ্বলিয়ে থাকে, জুই জ্বলিয়ে থাকে, হোম যজ্ঞ চলিয়ে থাকে। সীতাৰাম সীতাৰাম। এই সোপা গৰু যদি মোৰে হ'ল একলাই, এক ঘৰ মানুহৰে যদি ইমান গৰু থাকে না, টেনশ্যনে নাই। গৰুৰ গাখীৰ বিক্ৰী কৰি মালদাৰ হৈ যাব পাৰিব, টেনশ্যনে নাই। কিমান গৰু, আৰু গৰুকেইটাও বৰ মৰম লগা গৰুৱে। গৰু মেইন ৰাস্তা দি যায়, বেলেগ গাড়ী চাড়ী চব চাইডে দি যা। গৰুত দেখছা লেভেল, পাৱাৰে বেলেগ ভাই। হাই প্ৰফাইল গাৰু লেভেল দেখছা, পাৱাৰ দেখছা গৰুৰ কিমান গৰু। নমস্কাৰ বন্ধুসকল। মানে কেনেকুৱা বোলে আজ কিতনা গৰমি হে বুলি কৈছে। আহিল, অহাৰ পাছত সুধিলে তই কোনটো জাতৰ মানুহ, কি জাতৰ মানুহ? মই ক'লোঁ দাস, আমি ৰাজবংশী দাস লেখোঁ। ৰাজপুতৰ বিবাদত পৰে বোলে ৰাজবংশী। গতিকে ময়ো সিমান এটা বিশেষ নাজানো, ৰাজবংশী হ'লে ৰাজপুত পৰে یا কি পৰে। আপোনালোকে জানিলে ক'বচোন। কথাটো হ'ল সিটোৰ পৰাই যে কি এটা সঁচা কথা কওঁ, সেই পণ্ডিতটোৱে ক'লা আৰু সঁচা কথা এটা কওঁ। মই বোলো কওক। কৈছে কি তোমাক দেখলি হিন্দু যেন নালাগে। মই বোলো হয় নেকি, কি যেন লাগে? কৈছে কি মুছলিম যেন লাগে। মই বোলো মুছলিম, ঠিক আছে। কিয় কৈছোঁ জানা নাই? সেনেকৈ ক'ব লাগে। মই বোলো কিয় কৈছা, কি কাৰণত? বোলে কি আমাৰ হিন্দু মানুহে বোলে এইখিনি নাৰাখে, এইখিনি যি দেখিছ সেইখিনি নাৰাখে, মুছলিম মানুহে ৰাখে বোলে এইগিলাখান। আৰু হিন্দুৰ প্ৰমাণ বোলে টিকনি থাকিব লাগে মাথাত, পাছফালে টিকনি থাকিব লাগে। আৰু 3 নম্বৰতে বোলে তিলক থাকিব লাগে, ফটা। ৰাতিপুৱাৰ পাই ৰাতিক লাগি, মানে যেতিয়াক লাগি আৰু ৰাতি টোপনি নামাৰা, মুখ হাত ধুই পেলাই তেতিয়াক লাগি তিলক থাকিব লাগে। মই কিমান দূৰ সঁচা কিমান দূৰ মিছা মই সেইটো বিষয়ক লৈ নাজানো, হ'বও পাৰে, ইমান এটা নাজানো, অভিজ্ঞতা নাই। তথাপিতো সেই মানুহজনক কৈছিলোঁ বোলে হিন্দু একচুৱেলি তিলক ললি বা মুছ এইগিলাখান ৰাখলি নাৰখিলি এইগিলাখান বেলেগ কথা, এইগিলা নিজে পাৰ্চনেলি। মানে কি ফটাটো ললিহে হিন্দু নেকি? হা? আৰু এই কিবা সেই টিকনিতল ৰাখলিহে হিন্দু নেকি? আৰু ফটা পৰা দিনটো মাৰি লৈ ঘূৰি থাকিলিহে হিন্দু? কি কথা, কি কথা কয় আপুনি বুলি কয়? হিন্দু একচুৱেলি মনত থাকে, হিন্দু মুছলিম এইগিলা মুছলিম হিন্দু কি আছে? মানুহে চবে। কি হিন্দু মুছলিম, কি বিবাদ এইগিলাখান, হাই কাজিয়া কি হ'ব যি? মানুহটো কেনেকৈ কিবা কানি ক'লোঁ, কওঁতে সিও আৰু লাষ্টত সৰু হ'ল অলপমান, মানি ল'লা বোলে অৱশ্যে নহয়, এইটো তিলক ল'লি বা টিকনি থাকলি বা দাঢ়ি সুৰে ল'লি, দাঢ়ি ৰাখলি, এইগিলাখান হিন্দু মুছলিম একো নাই। নহ'লে পিছে হ'লে আপুনি কেনেকৈ ক'লে ফটা মাৰি থাকলিহে হিন্দু বা টিকনি থাকলিহে হিন্দু? কেনে আকৌ এইটো? তাৰপিছত আৰু অলপমান লাগে আৰু পণ্ডিত মানুহ আৰু গুৰুজী মানুহ পূজা কৰে, অলপ বয়সীয়ালো, ইমান এটা সেই কথা নক'লোঁ। আৰু তাৰপিছত আৰু মই ক'লোঁ ঠিক আছে দে, হ'ব, আপোনাৰতো ৰাইট দেচোন, আমাৰতো ৰং হ'ব পাৰে, কিন্তু তথাপিতো মোৰ ফালৰ পৰা মই ৰং আৰু মোৰ ৰাইট, আৰু মোৰ ফালৰ পৰা মই ৰাইট। মই যোনটো ভাল পাইছোঁ ধৰি লওঁ, সেইটো মই কৈছোঁ। বেলেগ আৰু বিশেষলি কি ক'ম? মোৰ চেনেলটো অসমীয়া ব্লগ চেনেলটো, ঠিক আছে? বাই। ভাল লাগলে লাইক কৰিব, বেয়া লাগলে কমেণ্ট কৰি গালি দিব বা ডিছলাইক কৰিব, ঠিক আছে? বাই। এক ঘৰ মানুহৰে যদি ইমান গৰু থাকে না, টেনশ্যনে নাই। গৰুৰ গাখীৰ বিক্ৰী কৰি মালদাৰ হৈ যাব পাৰিব, টেনশ্যনে নাই। কিমান গৰু,
মানে কি ইমান গৰু আচৰিত গৰু, গৰুৰ লাইন নিচিঙে ইমান গৰু, আৰু গৰুকেইটাও বৰ মৰম লগা লগা গৰুৱে। গৰু মেইন ৰাস্তা দি যায়, বেলেগ গাড়ী চাড়ী চব চাইডে দি যা। গৰুত দেখছা লেভেল, পাৱাৰে বেলেগ ভাই, হাই প্ৰফাইল মা গাৰু গৰু। গৰুৰ লেভেল দেখছা, পাৱাৰ দেখছা গৰুৰ, কিমান গৰু আছে। ইমান গৰু যদি মানুহৰ এক ঘৰ মানুহৰে থাকে নহয়, টেনচনে নাই। দেখ দেখ আগফালে চাই লো চিনাৰী, কি ধুনীয়া ধুনীয়া চিনাৰী। ৰাজস্থানৰ